নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ এগৰাকী শিক্ষক এগৰাকী শিল্পী আছোঁ মই ৰহাৰ দীঘলদৰী গাঁৱত আৰু শ্ৰদ্ধাৰ আমাৰ সুৰেন্দ্ৰ নাথ ছাৰৰ লগত কিছু কথা পাতিবৰ কাৰণে আজি তেখেতৰ ঘৰত আহিলোঁ আৰু ছাৰৰ লগত মোৰ এটা খুবেই আগৰ পৰা এটা ভাল চিনাকি এটা ঘৰত আহিলোঁ আৰু ছাৰৰ লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোককো আচলতে সেই শিল্পীগৰাকীৰ মনৰ কিছুমান কথা বা তেওঁ কৰা কিছুমান সমাজখনলৈ যিটো আচলতে তেওঁ বাৰ্তা দিব বিচাৰিছে সমাজৰ নতুন প্ৰজন্মক যিটো বাৰ্তা দিব বিচাৰিছে এই বিষয়ে কিছু কথা জনাবৰ কাৰণে চেষ্টা কৰিম বলক তেনেহ'লে আমি সেই ব্যক্তিগৰাকীৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰোঁ এয়া হৈ আছে আমাৰ শ্ৰদ্ধাৰ নমস্কাৰ মোৰ নাম হৈছে সুৰেন্দ্ৰ কুমাৰ নাথ আৰু মোৰ ঘৰ দীঘলদৰীত আৰু মই এজন সাধাৰণ ব্যক্তি মই নিজকে সদায় মই সাধাৰণ হিচাপে মই জীৱন যাপন কৰি আহিছোঁ এই মোৰ পৰিচয় আৰু সাধাৰণ নহয় আপোনাৰ যিসমূহ আমি আচলতে সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰতি যিটো আপোনাৰ মানে মৰম বা সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ যোৱা যিটো আচলতে আপোনাৰ চেষ্টা আপুনি চলাই আছে ঘৰতে এইটো খুব এটা আমাৰ বাবে গৌৰৱৰ কথা আপোনাৰ কৰ্মজীৱনৰ বিষয়ে প্ৰথমতে অকণমান জানিব বিচাৰিম কৰ্মজীৱন পাপু ৰাজ যোগী তোমালৈ ধন্যবাদ আৰু লগতে তোমাৰ সহযোগী বন্ধুলৈকো মই ধন্যবাদ জনাইছোঁ আৰু তোমালোকে যে আহি মোৰ ঘৰত আহি উপস্থিত হ'লাহি তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ আৰু তোমালোকৰ কামবোৰ আমি চাইছোঁ তোমালোকৰ পেজ আমি চাইছোঁ পাপু ৰাজ যোগী বুলি চাইছোঁ খুবেই ভাল লাগিছে আৰু এনেধৰণে কাম কৰি যোৱা আগবাঢ়ি যোৱা নিশ্চয় সমাদৰ লাভ কৰিবা আৰু এইটো নহয় যে কিবা এটা কৰিছোঁ বুলি আমি কিবা পাব লাগিব তেনেকুৱা নহয় মাত্ৰ আমি কাম কৰি যাব লাগে সমাজৰ হকে কাম কৰি যাব লাগে এনেকৈ যিসকল প্ৰতিভাধৰ আছে সেইসকলক যদি আমি উলিয়াই আনিব পাৰোঁ মই বুলিয়ে কোৱা নাই মোতকৈ হয়তো বহুত তেনেকুৱা প্ৰতিভাধৰ আমাৰ অসমত চুকে কোণে সোমাইছে তেওঁলোকক আমি পোহৰলৈ আনিব লাগে ঠিক আছে মই প্ৰায় 83 চনৰ পৰাই মই শিশুৰ লগত জড়িত আৰু এনেই মই চাকৰি কৰিছিলোঁ দীঘলদৰী মজলীয়া বিদ্যালয়ত মই 79 1st of মাৰ্চত 1979 1st of মাৰ্চত মই যোগদান কৰিছিলোঁ সহ শিক্ষক হিচাপে দীঘলদৰী মজলীয়া বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে তাৰপিছত মই 2016 চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ কিন্তু অৱসৰ গ্ৰহণ কৰিলোঁ কিন্তু মই কণ শিশুসকলৰ পৰা প্ৰায় 91 চনৰ পৰা ধাৰাবাহিকভাৱে মই চাকৰি কৰি থকা অৱস্থাতেই চিত্ৰলেখা কলা কেন্দ্ৰ নামেৰে এখন মানে সংগীত বিদ্যালয় বুলিয়ে নহয় আৰ্ট সংগীত গীত মাত সমস্ত আছে যিটোক নেকি মই আখৰা গৃহ বুলি কওঁ সেই আখৰা গৃহত মোৰ আছে মোৰ নিজা ঘৰতেই মই কৰিছোঁ এনেই বাহিৰত যদিও কৰিছিলোঁ তাৰপিছত মই নিজৰ অসুবিধাৰ বশতঃ মই নিজৰ ঘৰলৈকে এই অনুষ্ঠানটো লৈ আহি 1991 চনৰ পৰা ধাৰাবাহিকভাৱে আজি 33-34 বছৰ মই বিনা পইচাৰে বিনা মূল্যে মই তেখেতসকলক মই যিখিনি জানো সেইখিনি মই পাঠদান কৰি আছোঁ কাৰণ এইখন হৈছে এখন গ্ৰাম্য সমাজ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে যিসকল শিশু বা যিসকল অভিভাৱকৰ ছাত্ৰ ছাত্ৰী মোৰ গৃহত আহিছে হয়তো তেনেধৰণে তেওঁলোকে তেনেকৈ ফিজ দি পেলাই হয়তো বেলেগত তেওঁলোকে শিক্ষা যদিও ইচ্ছা আছিলে তেওঁলোকে কৰিব নোৱাৰে সেইকাৰণে মই ভাবিলোঁ যে যদি মই বিনামূলীয়াকৈ যদি অন্ততঃ অভিভাৱকসকলক মই কিবা এটা সকাহ দিব পাৰোঁ নেকি এইবুলি মই তেওঁলোকৰ লগত বৰ্তমানলৈকে মই এনেধৰণেই শিল্পকৰ্মৰ লগত গীত মাতৰ লগত জ্যোতি সংগীত বা বিষ্ণু সংগীত বা ৰাভা সংগীত বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বৰগীতলৈকে মই ল'ৰা ছোৱালীখিনিক যেনেকৈ ঘোষা বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাৰ্থনা যিবোৰ এতিয়া বৰ্তমান বিদ্যালয়ত নাইকিয়া হৈ গৈছে সেই সন্দৰ্ভতে মই চিন্তা চৰ্চা কৰি কণ ল'ৰা ছোৱালীসমূহকো মই সেই শিক্ষাও দিবৰ কাৰণে যৎপূৰ্ণাস্তি চেষ্টা কৰিছোঁ এই যিটো আপুনি আচলতে পদক্ষেপ ছাৰ লৈছে এই পদক্ষেপটোৰ কাৰণে কিন্তু ছাৰ আমি খুব গৌৰৱ কৰোঁ যে আচলতে দীঘলদৰীখন আপুনি কৈছে গ্ৰাম্য এখন অঞ্চল তাত আপুনি যিটো আচলতে ব্যৱস্থা কৰি পেলাই ল'ৰা ছোৱালীখিনিক ধৰক আগুৱাই লৈ যোৱাৰ যিটো চেষ্টা কৰিছে এইটো খুবেই এটা মানে গৌৰৱৰ বিষয় আপোনাৰ যে য'ত আখৰাগী আছে আপুনি য'ত ধৰক আপোনাৰ মই জানো আৰু আপোনাৰ যিসমূহ আপুনি ধৰক কিছুমান বস্তু বাঁহেৰে হওক কাঠেৰে হওক বনোৱাৰ চেষ্টা এইসমূহ চাবৰ কাৰণে পাৰিম নেকি বাৰু নিশ্চয় নিশ্চয় পৰা যাব কাৰণ মোৰ
সেই বস্তুখিনি মোৰ এটা বেলেগ জেগাত মানে সংৰক্ষণ কৰা হৈ আছে, গতিকে মই তালৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা সোধোঁ, আপুনি যিখন গামোচা লৈ আছে এখন আমাৰ জনগোষ্ঠীৰ গামোচা, হয় এখন জনগোষ্ঠীৰ গামোচা, নাথ যোগী, হয় নাথ যোগী মানে যোৱাকাল পৰহিদিনাখন 25 তাৰিখে এখন মানে সাহিত্য পৰিষদ গঠনৰ সন্দৰ্ভত সমূহ 41 লাখ নাথ যোগী একত্ৰিত হৈছে আৰু সমগ্ৰ অসমতে তেওঁলোকে সাহিত্য পৰিষদৰ দাবীত তেখেতলোকে এটা মানে অন্বেষণ। এইটো গৌৰৱৰ কথা ছাৰ, যেতিয়া গামোচাখন মানে দেখা পোৱা যায় খুব ভাল লাগে আমাৰ জনগোষ্ঠী। ছাৰ এটা কাম কৰোঁ, আমি আপোনাৰ ভিতৰৰ এইসমূহ চাবৰ কাৰণে যত্ন কৰোঁ নেকি অকণমান? আৰু এইখিনিতে মই এটা কথা ক'ব লগা আছিলে, মোক মানে কি আছিলে এইটো আমাৰ সাংস্কৃতিক মহাসভা অসমে মোক আমাৰ ৰাজ্যপালৰ জৰিয়তে মোক এটা এৱাৰ্ডো দিছিলে অলপ 2023 ছেপ্টেম্বৰ মাহতে মানে মই এটা এৱাৰ্ডো পাইছিলোঁ। আৰু ৰহা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও কৰিছে আৰু মোক দুগদুগী এই আপাহতে তেখেতসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মোৰ শিল্পকৰ্ম য'ত হয় আখৰা গৃহ, সেই আখৰা গৃহলৈ যাবৰ বাবে অনুৰোধ আমি এপাক চাই আহোঁ বলক। হয় বছ বোলা। আৰু এয়া হৈছে ছাৰৰ আখৰা গৃহটো। ইয়াতে ছাৰ কিমানজন ল'ৰা ছোৱালী আহে বৰ্তমান? ইয়াতে প্ৰায় এভৰি ছানডে প্ৰত্যেক ৰবিবাৰে তাৰমানে কমে 40 পৰা 50, 40 পৰা 50জন ছাত্ৰ। আৰু সকলো ল'ৰা ছোৱালীকেইটাতো আপুনি বিনা পইচাত শিকাই আছে ন? সকলো ল'ৰা ছোৱালীকে মই আজি প্ৰায় 33-35 বছৰ কাল ধৰি একেৰাহে ধাৰাবাহিকভাৱে মই বিনামূলীয়াকৈ তেওঁলোকক মই দি আছোঁ। আৰু ইয়াৰ লগতে অকল চিত্ৰ ভাস্কৰ্য বুলিয়েই নহয়, যে তেওঁলোকক মই আমাৰ ডক্টৰ ভূপেন হাজৰিকা আছে বা আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছে, জৱাহৰলাল নেহেৰু আছে শিশু দিৱস, ডক্টৰ ভূপেন হাজৰিকা আছে, তেখেতসকলৰো তাৰমানে মই কি কৰোঁ দিৱস উদযাপন কৰোঁ মই সেই ছাত্ৰ ছাত্ৰীসকলক লৈ। আৰু এই চিত্ৰলেখা কলাকেন্দ্ৰ স্থাপিত হৈছিলে 1991 চনত। ইয়াত আছে শিল্পকলা আৰু সংগীত শিক্ষাৰ অনুশীলন কেন্দ্ৰ, শিল্পকলা, শাস্ত্ৰীয় সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ লগতে ন পুৰণি আধুনিক গীত ইয়াত ল'ৰা ছোৱালীবোৰক মানে চৰ্চা কৰায় সম্পূৰ্ণ বিনামূলীয়া। কাৰণ কিয় ইয়াত বসবাস কৰা প্ৰায়খিনি আমি যদি লোকেশ্যনটো এনেকৈ এবাৰ মাৰি চাওঁ, দীঘলদৰী সম্পূৰ্ণ গাঁৱৰ মানুহ। গতিকে আজি চহৰৰ নগৰত ল'ৰা ছোৱালীবোৰক কি কৰিছে, টকা পইচা খৰচ কৰি তেওঁলোকক শিক্ষা প্ৰদান কৰিছে। কিন্তু গাঁৱৰ পৰা সম্ভৱ নহয় যে 300 টকা বা মাহে 200 টকা বা 150 টকা বা 100 টকা দি এজন ছাত্ৰ ছাত্ৰীক তেনেধৰণৰ শিল্প বা সংগীত বা নৃত্য ইত্যাদি তাত যদিও ছাত্ৰজনৰ ইচ্ছা আছে আৰ্থিকভাৱে নোৱাৰে। গতিকে মই তেনেকুৱা এটা চিন্তা কৰি মোৰ গাঁৱত, এইটো বহুত ধুনীয়া গাঁৱত মই তাৰমানে এই ব্যৱস্থাটো লৈছোঁ। আৰু আপোনাৰ যিটো ভিতৰত যিটো আপোনাৰ ধৰক কিতাপৰ যিটো ঘৰ আছে বা আপুনি ক'বই লাগিব দীপক শৰ্মা, আমাৰ সাংবাদিক সন্থাৰ সভাপতি দীপক শৰ্মা ৰহা, তেখেতৰ দ্বাৰা 2019 চনৰ 3 আগষ্টত মই একেবাৰে মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু যদি আছে যদি এইটোৱে পুথিঘৰ, একদম আটাইতকৈ সৰু সেইটো পুথিঘৰ। কাৰণ মই বহুত সৰুৰে পৰা মানে কিতাপৰ লগত মই জড়িত হৈছিলোঁ, সেইকাৰণে মই চিন্তা কৰি চালোঁ। চাই পেলাই মই দীপক শৰ্মা দেৱৰ লগত মই আলোচনা কৰিলোঁ যে এনেকুৱা কথা হ'ব। আৰু তেখেতে আহি সুন্দৰকৈ মানে এই মানে উন্মোচন কৰিছে, য'ত নেকি মোৰ ইয়াত বিশেষকৈ এনেকুৱা ধৰণৰ কিতাপ কিছুমান আছে মানে মোৰ তাত মই এটা সাধাৰণ এইটো এটা বস্তু ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ আছে মোৰ 19 শতিকাৰ এটা বস্তু দেখালোঁ কেছেট। এই পুথিঘৰত মোৰ কোৰাণ আছে। পুথিঘৰত মোক কাশ্মীৰৰ পৰা এজন বন্ধুৱে মোক প্ৰেজেণ্ট কৰিছিলে, আৰু এইখন কোৰাণ হিন্দী আৰু ইংলিছ। মই ইয়াত মানে সংৰক্ষণ কৰি ৰাখিছোঁ। ইয়াত শ্বেক্সপিয়ৰৰ নাটক আছে বা বিভিন্ন ধৰণৰ ৰাইটাৰবিলাকৰ ইয়াত কিতাপ আছে। ঠিক তেনেকৈ মই এনেকুৱা ধৰণৰ কিতাপ ৰাখি দিছোঁ ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা, যেনে ৰচনা বিচিত্ৰা ধৰ্মসিংহ ডেকাচাৰ আছে, তাৰপিছতে আধুনিক অসমীয়া ৰচনা সমগ্ৰ শান্তনু কৌশিক বৰুৱা, ৰীতা চৌধুৰীৰ মায়াবৃত্ত, এনেকুৱা ধৰণৰ এই কিতাপবোৰ মই সংৰক্ষণ কৰি থৈছোঁ। আৰু লগতে চাওক এইটো নীলমণি ফুকন সম্পূৰ্ণ কবিতা, মই কবিতা ভাল পাওঁ, সেইকাৰণে মই এখন কিতাপ ৰাখিছোঁ। আৰু অসমৰ লোক সংস্কৃতি মোৰ খুব প্ৰিয়, ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা, তাৰ কাৰণে এখন ডক্টৰ বীৰেঞ্চি, এনেধৰণৰ কিতাপবোৰ তাৰমানে মই কি কৰিছোঁ
ৰাখিবলৈ যত্ন কৰিছোঁ। তাৰ বাহিৰেও মোৰ ইয়াত আছে বৰগীতৰ কিতাপ আছে, এইবিলাক বৰগীতৰ কিতাপ আছে। এনেধৰণৰ কিতাপবিলাক যিবিলাক নেকি ল'ৰা ছোৱালী, ঠিক তেনেকৈ মোৰ সপোনৰ ভাৰতবৰ্ষ, গান্ধীজীয়ে সপোন বিচাৰিছিল, সপোন দেখিছিলে যে মোৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ব, তাৰ ওপৰত যদি কোনোবা অধ্যয়ন কৰিব বিচাৰে এনেধৰণৰ কিতাপবোৰ পাব। আমাৰ পৰিৱেশক, আমাৰ ভাৰতত যিবিলাক ভ্ৰমণকাৰী আহিছিলে তেওঁলোকৰ বিষয়ে যদি পঢ়িবলৈ বিচাৰে, হিৰণ চাঙকে ইত্যাদি কৰি আমাৰ ভাৰতৰ মনীষীসকল ইত্যাদি এনেধৰণৰ কিতাপ, তাৰ বাহিৰেও লোকগীত হওক বা এনেধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ বহুত কালেকশ্যন আছে, বহুত কালেকশ্যন আছে। এই ছবিখন মোৰ ছাত্ৰ এজনে আঁকিছিল, কিন্তু ধুনীয়া লাগিছে। মোৰ ছাত্ৰ এজন আঁকিছে, তেওঁ দিব্য বুলি কয়, খুব মোৰ প্ৰিয় ছাত্ৰ। তেওঁ মোক এইটো প্ৰেজেণ্ট কৰিছিলে, বহুত ধুনীয়া লাগিছে এইখন ছবিখন প্ৰেজেণ্ট কৰিছিলে। ছাৰ আচলতে এয়া আছিলে আমাৰ মানে ছাৰৰ, যিদৰে ছাৰে মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসমূহক গীত মাতৰ জৰিয়তে আগুৱাই লৈ যাবৰ কাৰণে, সমাজখনক এটা নতুন গতি দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সেইকাৰণে ছাৰ আপোনাক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আৰু আপোনাৰ ছাৰ এটা যিবোৰ কাঠৰে যে আপুনি কিছুমান বনাইছিলে, সেইসমূহ চাব পাৰিম? একদম স্মল, তাৰমানে মোৰ হেৰি নহয়, কি বুলি ক'ম এইটো, গেলেৰী বুলি ক'ম আৰু গেলেৰী, আৰু একদম স্মল গেলেৰী এটা আছে। মই কি কি কৰিছিলোঁ, আপুনি কি কি কৰিছে ৰাখি থৈছোঁ, বলক চাই আহোঁ। আৰু ছাৰে মানে যিসমূহ আচলতে বাঁহ আৰু কাঠেৰে মানে, আৰু নাৰিকলৰ যিবোৰ আমি আচলতে পেলনীয়া বুলি পেলাই দিওঁ, সেইসমূহ ব্যৱহাৰ কৰি পেলাই কিছুমান বস্তু বনাই দিছে, সেইসমূহৰ কাৰণে বেছি ভাল লাগে। চাওকচোন এইসমূহ দেখাই দিছে নহয়, কি ধুনীয়া এটা। ছাৰ এইবোৰ লাগি চাব পাৰিমনে? অঁ, পাৰি 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 পাৰি, হাতত লৈ পেলাই ফটো উঠিব পাৰি। এইটো বাঁহৰে বনাইছে নি? এইটো বাঁহৰ মূঢ়া, এইটো সম্পূৰ্ণ মূঢ়া, সম্পূৰ্ণ বাঁহৰ মূঢ়া এইটো তৈয়াৰ কৰা হৈছে। বহুত ধুনীয়া এটা। আৰু ছাৰ এইসমূহ যে আপুনি যে, আৰু এইসমূহ যে যিবোৰ আমাৰ আৰ্ট আছে, এইখন আৰ্ট এইবোৰ আপুনি বনোৱা নাছিল? আপোনাক মই নিজে কৰা, টাইমৰ ওপৰত কৰিছিলোঁ। টাইম মানে ঘণ্টা, মৃত্যুৰ ঘণ্টা কাৰ কেতিয়া হয় কোনেও ক'ব নোৱাৰে। এইখন মানে আমাৰ এই যে পিয়লাত যে আজিয়ে দিয়া কালিলৈ কিয়, হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি থ'ব, ইট ড্ৰিংক কেন বি মেৰি, এনেকৈ কৰি পেলাই যে আছিলে, এইজনৰ নামটো মই পাহৰিছোঁ অৱশ্যে, তেখেতৰ নামটো। তাৰ ওপৰত এখন অংকন হৈছিলে। আৰু এটা বস্তু বেছি ভাল হৈছে, এইটো বস্তু চাওকচোন, এইটো মানে বাঁহৰ মূঢ়াটো, এইটো বাঁহৰ মূঢ়াৰে যিটো বস্তু আপুনি বনাই ৰাখিছে, একদম এইবোৰ কাটিং কৰিছে, এইবিলাক কাটিং কৰি পেলাই ৰাখিছোঁ। এই বস্তুটো ভাল লাগিছে। বাঁহৰ মূঢ়া আমি পেলাই দিওঁ বা জ্বলাই দিওঁ, হয়নে? কিন্তু তাক যে আপুনি এনেকুৱা এটা ৰূপ দিছে, তাৰ বাবে খুব, এইটো মানে এনেকুৱা এইবিলাক অভিশপ্ত, এইটো মই একো কৰিব লগাই নাই। এইবোৰ একদম আচলতে প্ৰকৃতিয়ে দিয়া, প্ৰকৃতিয়ে কেৱল আপুনি মানে অলপমান চাব লাগিব, চালেই চব বস্তু ওলাই পৰিব আমাৰ চকুৰ আগত। শিল্পীসকলৰ আমি এইবিলাকৰ মাজত আছোৱে, সোমাই আছোঁ, মাত্ৰ অকণমান তাক চাব লাগিব, অলপমান দৃষ্টি দিব লাগিব, দিলে নিশ্চয় তাৰ পৰা বিভিন্ন ধৰণৰ মানে আমি কিছুমান কেৰেক্টাৰ বুলি কয়, আমি কেৰেক্টাৰ কিছুমান কালেকশ্যন কৰিব পাৰোঁ। ঠিক তেনেকৈ এইটোত এইবিলাক কেৰেক্টাৰ এটা কালেকশ্যন কৰা হৈছে, যিবোৰ প্ৰকৃতিয়ে দিয়া, এইবোৰ কিন্তু আমি চাব লাগিব। এনেকুৱা ধৰণৰ এইবিলাকত তাৰমানে মই, আৰু ঠিক তেনেকৈ কাঠৰ ধোন, এইটো দেখিছেনে, এইফালে একো নাই, এইফালে ফুটা ওলাই একো নাই, কিন্তু এইফালে বনাই ৰাখিছে। এনেধৰণৰ এই কামবোৰ কৰি মানে মই খুব ভালেই পাওঁ। গতিকে এইবিলাকো কৰি থাকোঁ, ছাত্ৰ ছাত্ৰীবিলাককো দেখুৱাওঁ। আৰু এইবিলাক নাৰিকলৰ পৰা আমি বিভিন্ন ধৰণৰ আমি পশু পক্ষী ইত্যাদি আমি বিচাৰিব পাৰোঁ। এই নাৰিকল দি এইবিলাকত বনাব পাৰি। ঠিক তেনেকৈ আৰু এইবিলাক বস্তু, এইবিলাক চকুত লগা, দেখিলে কিবা এটা ভাল লাগে, সি কিবা এটা হৈ গ'ল। এইবিলাক তাৰমানে আচলতে হয় দিয়ক, মানে প্ৰতিটো বস্তুৱে আচলতে আকৰ্ষণ কৰে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে যিবিলাক বস্তু এনেকৈ এটা নান্দনিক, দেখিবলৈও এটা ভাল লাগে। ঠিক তেনেধৰণে এইবিলাক তাৰমানে শিল্পকৰ্ম কৰিয়ে মানে মই সময় এটা অতিবাহিত কৰোঁ। এইটো কেৱল মোৰ নিজৰ, মই মানে সুস্থ সবল হৈ থাকিবৰ কাৰণে শিল্পকৰ্মৰ লগত বা সংগীতৰ লগত বা ছাত্ৰ ছাত্ৰীসকলৰ লগত মই জড়িত থাকোঁ, অন্য একো নাই। কিন্তু টকা পইচাৰ লগত তেওঁলোকৰ মোৰ কোনো লেনদেন নাই। এনেধৰণে মই বৰ্তমান শিল্পকৰ্মবিলাক কৰি আছোঁ। আৰু এইবিলাক আমাৰ
যেনে এইবিলাকত আমাৰ এই থকা এইবিলাকত বস্তু এইবিলাকত আমি ধুনীয়া ধৰণে এইবিলাকত বস্তু আমি নাঙল এনেধৰণৰ এইবিলাক বস্তু আমি কি কৰিব পাৰোঁ সংৰক্ষণ কৰি ল'ৰা ছোৱালীক আমি এইবিলাক দেখুৱাব লাগিব আৰু এইবিলাক আমি এনেধৰণে কৰি যাব লাগিব আৰু এইজন মই মানে এই ৰিচেণ্ট কৰিছোঁ এই যে মানে ধৰক গৰুণ্ডৰ পক্ষী এটা ৰূপ দিব বিচাৰিছোঁ আৰু লগতে তাক এটা চৰাইও ইয়াত আকৃতি দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ এনেধৰণে এই কম্প'জবিলাক কৰি আৰু মই এইটো বহুত 83 মানত আঁকিছিলোঁ মই এইটো বিহুৰ এটা প্ৰতীক এটা আঁকিছিলোঁ এইটো মানে এইটো চিমেণ্ট দি বনাইছিলোঁ এইটো বিহুৰ এইটো প্ৰতীক এটা বনাইছিলোঁ এটা ভাস্কৰ্য আৰু ঠিক এনেধৰণে কামবিলাক মানে চেষ্টা কৰিছোঁ আৰু আমি প্ৰতিটো বস্তুৱে আপোনাক চাওঁ আপুনি যিদৰে আচলতে ল'ৰা ছোৱালীসমূহক মানে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিটো আচলতে আপোনাৰ ব্যৱস্থা এইটো খুবেই এটা গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা যথেষ্টখিনি নতুন প্ৰজন্মই শিকিব পাৰিব নিশ্চয় চব ভিতৰলৈ যাওঁ তেনেহ'লে ঠিক আছে যথেষ্টখিনি সময় ছাৰ আপোনাৰ লগত কথা পাতিলোঁ আপোনাৰ বহুমূলীয়া সময় দিলে আৰু বহুত দিনৰ পাছত আপোনাক লগো পালোঁ সেইটোও ভাল লাগিছে মোৰো ভাল লাগিছে গতিকে ছাৰ আপোনাৰ আচলতে সকলোবোৰ আমি দেখাবৰ কাৰণে যত্ন কৰিলোঁ বন্ধু বান্ধৱীসকলক শেষত আপুনি অকণমান ৰাইজক কি আহ্বান জনাব আহ্বান জনাবলগীয়া অন্য বিশেষ নাই এইটোৱে মই ভাবোঁ যে যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰত কণ শিশুসকলৰ কাৰণে তেনেধৰণৰ শিল্প চৰ্চা কৰা সেই ব্যক্তিসকলে কাম কৰি আছে যাতে আমি এখন সুন্দৰ অসম গঢ়িব পাৰোঁ আৰু কণ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সৰ্বাংগীনভাৱে আগবঢ়াই নিব পাৰোঁ আৰু এইটোৱে মই সকলোৰে পৰা এইটো সহায় আৰু সহযোগ বিচাৰিছোঁ আৰু এই আপাহতে তোমালোক দুয়োলৈকে পাপু ৰাজ যোগী তোমাৰ পেজলৈ মই মানে যথেষ্ট কৃতজ্ঞতা জনাইছোঁ তোমালোকে আগবঢ়া দুয়োৱে আৰু দুয়োজনে সমিলমিলেৰে কাম কৰা আগবঢ়া এদিন তোমালোককো অসমৰ ৰাইজে নিশ্চয় গম পাব পাপু ৰাজ যোগী বা তোমাৰ সহকৰ্মী তেওঁৰ নামটো কি আছিলে ধনমণি নাথ নহয় জানো দুয়োলৈকে মোৰ চিত্ৰৰেখা কলা কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ আচলতে এয়া আছিলে আমাৰ ছাৰৰ লগত বহুখিনি সময় কথা পাতিলোঁ আৰু শেষত আপোনাৰ সুস্বাস্থ্য কামনা কৰি যায় আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ